গুড মৰ্ণিং মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰম্ভ কৰিবলৈ লৈছোঁ নতুন এটা ভিডিঅ'। গতিকে আজি ভিডিঅ'টো সোনকালে আৰম্ভ কৰি দিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই গা পা ধুই ৰেডি হৈ গ'লোঁ। এইফালে চুলিখিনিও ধুই দিলোঁ আৰু ইহঁত দুটা শুই উঠাই নাই। গতিকে এতিয়া মই ভাতকেইটা পাতি লওঁগৈ। ভাত দাইল আৰু কিবা এটা বনাম আৰু আজি ৰাতিপুৱাই যে ইমান লৰালৰি কৰিছোঁ, কিহৰ কাৰণে, ক'ত যাম, কি কৰিম, সকলোবোৰ দেখাই যাম। চাই যাব ভিডিঅ'টো শেষলৈকে, চব গম পাই থাকিব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু এতিয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ। এতিয়া তাত গৈ লগ পাই আছোঁগৈ, চাই থাকিব। আৰু ক'ৰবাত যাবলৈ হ'লে যে মোৰ সদায় ইমান লৰালৰি হয় নহয়, মানে এতিয়া গাড়ীতহে লিপষ্টিক লগাব লাগিব আৰু কেমেৰাটো সৰি পৰিলে। লিপষ্টিক নলগালেও নহয়, একেবাৰে ঠাণ্ডা দিনত উটকেইটা ফাটি থাকে বা ইমান ৰ'দ দিছে। লিপষ্টিক আকৌ নলগালেও নহয়, মুখখন মানে বিশেষকৈ উটটো ফটাৰ কাৰণে লিপষ্টিক ল'ব লগা হৈছে। এতিয়া সময় নাই, গাড়ীতহে লিপষ্টিক লগাইছোঁ। চুলিখিনি ভালকৈ শুকুৱাই নাই, ভালকৈ যঁতো ভঙা নহ'লে, সময় নাই। পিছৰখিনি থাকিলে আৰু যঁত ভাঙিবলৈ, ভালকৈ শুকুৱাও নাই। এইফালে লগত আহিছে আমাৰ এয়া ৰজা মহাৰজা বহি আছে পিছফালে। এয়া আমাৰ ৰজা আৰু মহাৰজা। এওঁ আমাক থৈ আহিব, মানে বীৰক নিনো আৰু এওঁ আমাক থৈ আহিবগৈ। এতিয়া গৈ থাকোঁ আৰু লাহে লাহে। বীৰকটো শুই উঠাই লৈ হৈছে, তাক তেনেকৈ একো খোৱাই হোৱা নাই। গতিকে ৰাতিপুৱা সময়খিনি বিৰাট লৰালৰি হয়। লৰালৰিকৈ ওলাই আহিছোঁ, তাত গৈ লগ পাই আছোঁ আপোনালোকক। আজি যিহেতু ছানডে, গতিকে বৰ এটা যান জঁট দেখা নাই এতিয়ালৈকে। গতিকে সোনকালেই পাবগৈ লাগে তাত গৈ থাকা। ব'লা, লেটছ গ'। আৰু আমি ফাইনেলি পাই গ'লোহি আমাৰ জেগা। ক'ত পালোহি বাৰু? কিডছ ফেষ্টিভেল। ৱেলকাম। হাই দিদিয়া। Do you want to learn basics of robotics and motion of a robot and learn to build a mini robot and also enhance your critical thinking and develop problem solving skills? Then join us at Kids. এতিয়া ফাৰ্ষ্টতে যাওঁ অফিচ ৰুমৰ ফালে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চেক কৰি লওঁ। 11টাৰ পৰা আৰম্ভ হ'ব বুলি কৈছে। এতিয়া ৱেইট কৰিছোঁ অকণমান। এইফালে আনফালে এছে ৰাইটিং কম্পিটিশ্যন হৈ আছে। So let's continue with the वो এতিয়া है आदर्शी उपाध्याय এই গ্ৰুপৰ जो DID लिटिल मास्टर सीजन 5 में सेकंड रनर अप थी। उनका परफॉर्मेंस तो हम बाद में देखेंगे। क्या आप सभी उनसे मिलना चाहोगे? तो एक बार इस नन्ही मास्टर जो टैलेंट से खचाखच भरी हुई है, एनर्जी हाउस आदर्शी उपाध्याय, प्लीज राउंड ऑफ अप्लॉज फॉर हाउ आर यू? এগৰাকী 4-5 বছৰীয়া কণমানি, কি সুন্দৰ পাৰফৰ্মেঞ্চ, কি আচৰিত টেলেণ্ট। চাওঁচোন নহয় কিবা। बहुत ही अच्छा लगा क्योंकि आपने जो हमको प्यार किया है, जो सपोर्ट किया है, उसके लिए थैंक यू। ভাল লাগে নেকি? ড্ৰোনটো ভাল লাগে নেকি? কোনটো? ড্ৰোনটো ভাল লাগে নেকি? उड़द की मौत। মোৰ বোলে এই ড্ৰোনটো খুব ভাল লাগিছে। মই কৈছোঁ তাক, মই যদি ইউটিউবৰ পৰা পইচা পাওঁ এনেকুৱা ড্ৰোন এটা কিনিম। কেনেকুৱা হ'ব বাৰু কোৱাচোন? হেল্ল', ভাল লাগিছে। হ'ব দিয়া, ইউটিউবৰ পইচা Hello everyone. কিনিম বাৰু। मन
কৈছে ইমান ধুনীয়াকৈ কথা কৈছে চোৱা সময় तो इसीलिए आप लोग बताना कैसा लगा अभी और बोलोगे मैं म्यूजिक यस म्यूजिक प्लीज মোৰ মনটো বৰ ভাল নহয় এটা কথাত কি লাগি আছে ড্ৰোনটো ভাল লাগিছে তোমাৰ মোৰ নাচ গানত সিমান ইণ্টাৰেষ্ট নাই তাক ইয়াৰ দুটা বস্তুৱে বেছিকৈ মানে ইমপ্ৰেছ কৰিছে সেই দুটা বস্তু হৈছে ইয়াতে আছে সেই দুটা বস্তু কোন দুটা বস্তু চাওঁচোন আহক মই এবাৰ দেখাই দিছোঁ সেই বস্তুটো Basics of robotics and motion of a robot and learn to build a mini robot and also enhance your critical thinking and develop problem solving. এই ৰবটটোৱে তাক বৰকৈ আকৃষ্ট কৰিছে আৰু খুব ইচ্ছা আৰু তাৰ এই ৰবটটো শিকিবৰ কাৰণে বনাবলৈ মোৰ প্ৰগ্ৰেমটোলৈ আৰু অলপ ৰ'ব লাগিব সেইকাৰণে বহি আছোঁ এনেকৈ সি মোক ড্ৰোন আৰু ৰবট এই দুটা কথাই কৈ আছে ড্ৰোনটো বাৰু মই তাক কৈছোঁ ইউটিউবৰ পৰা পইচা পালে এটা কিনিম বুলি অলপ বেছি হ'ল নেকি ৰবটটো বাৰু এতিয়া নহ'ব সেইটো শিকিবলৈ অলপ মানে সময় আছে আৰু অলপ ওপৰ ক্লাছ পালেগৈ সেইটো শিকিবলৈ কিবা এটা চেষ্টা কৰিব লাগিব বহুত কষ্টলিও হয় ষ্টেজৰ পিছফালে থকাৰ কাৰণে তাৰ ভিডিঅ' ক্লিপ লোৱা নগ'লে এনেকৈ ফটো দুখনমানে লগাই দিছোঁ কাৰণ ষ্টেজৰ পিছফালে থকাৰ কাৰণে ভিডিঅ' কৰিব পৰা নগ'লে সেইকাৰণে ফটো দুকপিমানকৈ লগাই দিলোঁ আৰু ইয়াতে একেবাৰে ভাগৰ লাগিছেগৈ আৰু দিনটোৱে হ'ল এতিয়া উভতিছোঁ আৰু ঘৰলৈ চাৰ্টিফিকেট মেডেলটো দেখাই দিয়া অকণমান এয়া মই পাইছে চাৰ্টিফিকেট মেডেল ষ্টৰি টেলিং কম্পিটিশ্যন আৰ্টত বাৰু সি নাপালে কৈ থাকোঁ এতিয়া ঘৰলৈ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ভাগৰো লাগিছে যথেষ্ট আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ লগ পাম অন্য ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই